বিজনীত আৰম্ভ টাইকোৱাণ্ডো প্ৰতিযোগিতা অসমৰ 14খন জিলাৰ খেলুৱৈসকলৰ অংশগ্ৰহণ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন চিৰাং জিলা সমিতি আৰু সদৌ চিৰাং জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰয়াত নীলৰতন চৰকাৰ প্ৰয়াত সুন্দৰ সিং মুছাহাৰীৰ স্মৃতিত যোৱাকালিৰে পৰা আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2025 শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই টাইকোৱাণ্ডো প্ৰতিযোগিতা প্ৰথম দিনা ভিন্ন জিলা পৰ্যায়ত পঞ্জীয়ন কৰাৰ পিছত আজি ৰাতিপুৱা ভাগত কাৰ্যসূচী মতে পতাকা উত্তোলন প্ৰয়াত খেলুৱৈসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধা নিবেদন কৰে পিছত নিচাযুক্ত দ্ৰব্য ড্ৰাগছ আৰু নিৰ্যাতনৰ বিৰুদ্ধে এক সজাগতামূলক শোভাযাত্ৰা কৰে পিছত খেল অনুষ্ঠিত কৰে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আমি বন্তি প্ৰজ্বলনৰ বাবে আমাৰ অতিথিসকলক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। বন্তি প্ৰজ্বলন কৰিব সন্মানীয় ডিপিচিৰ ডেপুটি স্পীকাৰ। ক্ৰমে স্বৰ্গীয় নীলৰতন প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কাৰ্যসূচী মাল্যাৰ্পণ ৱাৰ্ড কমিশ্যনাৰ সন্মানীয় টিপুপাল ডাঙৰীয়াক আমি পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ। নেশ্যনেল ৰেফাৰী হয় টাইকোৱাণ্ডো দ্বিতীয়খন এইখিনিতে আমাৰ খেলৰ এৰেনাসমূহ খেলৰ সন্মুখে যিবিলাক কোনো খাৰা হৈ আছে আপোনালোকে অলপ চাইড দিয়ক মঞ্চৰ পৰা সন্মানিত ব্যক্তিসকলক খেল চোৱালৈ উপনীত হৈ আছে।
Below DS A group final match. Donil Das, Blue Safeguard versus Harshit Padri, Bodali. তো অসম বাঙালি ছাত্ৰ ফেডাৰেশ্যন আৰু চিৰাং জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ উদ্যোগত আজি ৰূপ সুন্দৰ সিং মুছাহাৰী আৰু নীলৰতন চৰকাৰৰ সৌজন্যত আজি এই টাইকোৱাণ্ডো শুভ আৰম্ভণি। এই আৰম্ভণিত আজি প্ৰথমতে আমি ফ্লেগ হোষ্টিং কৰিলোঁ, দ্বিতীয়তে আমি শুভযাত্ৰা কৰিলোঁ ড্ৰাগছৰ বিৰুদ্ধে আৰু নাৰী নিৰ্যাতন আৰু নাৰী ধৰ্ষণৰ বিৰুদ্ধে আমি এই শুভযাত্ৰা কৰিলোঁ। তো সারা অসমৰ পৰা 14টা ডিষ্ট্ৰিক্টৰ পৰা অলৰেডি 800ৰ ওপৰত ষ্টুডেণ্ট আমাৰ লিষ্টেড হৈছে আৰু এই খেলখন এতিয়া আমি আৰম্ভণি হৈ গ'ল। তো সকলোকে কামনা কৰিম যে এই খেলখন যাতে ধুনীয়াকৈ সুসম্পন্ন হয়, তাৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।